আজিৰ ৰেচিপি ক'লা ডাল কচুৰ লগত লোকেল মুৰ্গীৰ মাংস। এইখিনি গোটা জিৰা মই আগতেই তিয়াই থৈছোঁ, মানে কোমল হ'লে পিচিবলৈ ভাল হয়। এয়া চাওক কি ধুনীয়াকৈ মিহি হৈ গৈছে। এইখিনি চাওক আদা আৰু ৰচুন মানে বগা নহৰু, দুইখিনি একেলগে দিম যেতিয়া একেলগে পিচি পেলালোঁ আৰু এইখিনি সুন্দৰকৈ মিহি কৰি লওঁ। এয়া ৰচুন আৰু আদাখিনি পিচি হৈ গ'ল। বৰ বেছি মিহিও কৰা নাই, গলি যাবই এইখিনি, তথাপিতো অলপ মিহি হৈছে আৰু। এইখিনি শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুইটা মিক্স কৰি লৈছোঁ। শুকান জলকীয়াকেইটা তিয়াই থৈছিলোঁ 10 মিনিটমানৰ হ'ল সময়, এতিয়া দুইটা একেলগে পিচি লৈছোঁ। শুকান জলকীয়াটো দিয়াৰ কাৰণটো হ'ল মাংসটো বা যিকোনো আঞ্জাৰ ৰংটো ভাল হয়, আৰু কেঁচা জলকীয়াটো অলপ অলপ জ্বলা হয়েই আৰু। এয়া জলকীয়া পিচি হৈ গ'ল, কি সুন্দৰকৈ মিহি হ'ল দেখিছে। এয়া ইলাচি আৰু ডালচেনি মই 10 মিনিটমান সময় তিয়াই থলোঁ, মানে ডালচেনিটো বৰ টান নহয়। এতিয়া ধুনীয়াকৈ পিহি লৈছোঁ। এইখিনি পিহি হোৱাৰ পাছত মাংসত মিলাম। পিহি থাকোঁতে ইমান ধুনীয়া গোন্ধাইছে, এই চব কিমান ধুনীয়াকৈ মিহি হৈ গৈছে। এইখিনি চাওক মছলা পিচি হৈ গ'ল, এই পাততে থৈছোঁ আৰু সুবিধা হ'ব দিবৰ কাৰণে। এইখিনি কাটি থোৱা পিঁয়াজ, একচুৱেলি পিঁয়াজটো নিপিচিলেও হয়, মই আধা পিচা কৰি লৈছোঁ। আধা পিচাহে কৰিম কাৰণ মাংসটো গলি যাবই আৰু। আধা পিচা কৰি মাংসৰ লগত একেলগে সানি ল'ম, তেতিয়া মাংসটোৰ টেষ্টটো বেছি হয়। এয়া পিঁয়াজখিনি আধা পিচা কৰিলোঁ, আমাৰ পিঁয়াজ পিচাও হৈয়ে গৈছে। এইখিনি জালুক
জালুকখিনি তিয়াই থোৱা নাই, শুকানে শুকানে এইখিনি পটাপট গুড়ি হ'বই আৰু এয়া চব গুড়ি হৈয়ে গ'ল। জালুকটো বেছি সময় নালাগে পিছোতে, এয়া হৈয়ে গ'ল গুড়ি। অকণমান পানী দি দিছোঁ, গোটাকৈ উঠাই লৈছোঁ। আজি যিহেতু মাংসৰ ৰেচিপিটো এই ক'লাৰ ডাল কচু দি বনোৱা হ'ব, সেইকাৰণে ঘৰতে থকা ক'লা কচুকে উঠাইছোঁ, কোমল কোমল ঠাৰিবিলাক উঠাইছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ চুচবিলাক আঁতৰাই প্ৰথমে বইল কৰি ল'ম। এই যে কচুৰ আগৰ ওপৰত যে চুচটো থাকে সেইটো গুচাই দিব লাগে, তেতিয়া কচুখিনি সুন্দৰকৈ গলি যায়। এয়া এই কচুখিনি চুচ গুচোৱা কচুখিনি যিখিনি আছিলে ডাল কচুখিনি অলপ সিজাই লওঁ আৰু ইয়াৰ অলপমান পানীটো পেলাই দিব লাগিব। জুইকুৰা ভালকৈ দিছোঁ, সোনকালে হ'ব লাগে। এয়া নিমখ, এইটো চাওক, এইটো হালধি গুড়ি, এইখিনি হ'ল কাশ্মীৰ জলকীয়া, মানে ৰঙা পাউডাৰ, কালাৰটোৰ কাৰণে দিয়া হয়। আৰু এইখিনি সেই যে আদা ৰচুন পিচি থৈছিলোঁ তাৰ অলপ অলপ দিছোঁ। এইখিনি পিঁয়াজ, আধা পিচা কৰি থোৱা এইখিনি পিঁয়াজ এইখিনি দিলোঁ। এইখিনি হ'ল ইলাচি আৰু ডালচেনি, এইখিনি হ'ল জিৰা গুড়ি, জিৰা পিচি থোৱাখিনি, এইখিনি হ'ল ধনিয়া, পিচি থোৱা ধনিয়াখিনি, আৰু অলপ তেল দি দিছোঁ। এইটো সৰিয়হৰ তেল, এনেই আমি মিঠাতেল বুলিও কওঁ। এতিয়া সুন্দৰভাৱে গোটেই মাংসখিনি সানিব লাগিব। চাওক, সানি থাকোঁতে ইয়াৰ ৰংটো উঠি আহিলে, নহয়নে বাৰু? এতিয়া কেৰাহীত বইল কৰিবলৈ দিয়া এই কচুখিনি সিজিলে নাই চাইছোঁ। বৰ ভালকৈ সিজা নাই আৰু অকণমান সময় উতলিব লাগিব। আকৌ এবাৰ ঢাকন মাৰি দিছোঁ। ঢাকনখন দাঙিব লাগিব, বৰ গৰম হৈ গৈছে, সেইকাৰণে গছৰ পাতকে ছিঙি লৈছোঁ। ঢাকনখন দাঙি চাওঁ হ'ল নেকি। প্ৰায় হৈছে আৰু, তুলি দিওঁ আৰু। তলৰ পানীটো তুলিব নালাগে, ইয়াৰ যিটো আঠা থাকে সেই পানীখিনি ওলাই গুচি গ'ল। এতিয়া এইখিনি আপুনি এনেকৈ চুবাইও খাই দিব পাৰে নখজুৱাইকৈ। কেৰাহীখন আকৌ চৌকাত দিছোঁ। কেৰাহী গৰম হৈছে আৰু এইটো সৰিয়হৰ তেল। তেলটো অলপমান বেছি হ'লে মানে ভাল, সেইকাৰণে আৰু অলপ দি দিলোঁ। তেলখিনি উতলিছে চাওক। এইখিনি কাটি থোৱা পিঁয়াজ আৰু লগতে বিলাহী কেইটামানো কাটি থোৱা আছে। বিলাহীকেইটা মই এতিয়া নিদিওঁ, তেলখিনি চাই লৈছোঁ গৰম হৈছে নাই ভালকৈ। ধুনীয়া গৰম হৈছে। এই ধোঁৱাটো ওলালে জানিব তেলৰ পৰা তেলখিনি সম্পূৰ্ণকৈ গৰম হৈছে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ।
অকণমান হালধি গুড়ি দি দিছোঁ পিঁয়াজৰ কালাৰটো আহিবৰ কাৰণে। এতিয়া মই নমাই ল'ম আৰু লাহেকৈ পিঁয়াজৰ কালাৰটো হ'লেই, কাৰণ বেছি ভাজিলে পিঁয়াজখিনি বেয়া হৈ যাব। এইখিনি নমাই লৈছোঁ, এয়া এইখিনি নমাই লৈছোঁ। আপোনালোকে এনেকৈয়ে ভাজিব, পিঁয়াজখিনি অধিক ৰঙা হ'বলৈ নিদিব। পিঁয়াজটো যদি ক'লা পৰি যায় তেতিয়া তিতা তিতা লাগিব খাবলৈ। এইটো জোখতে ৰাখিব। অলপ জুইটো কমাই দিছোঁ। এইখিনি মাংসখিনি ভাজি লওঁ। মাংসখিনি কেৰাহীত দিয়াৰ আগতে মছলাখিনি সানি মই 10-15 মিনিটমান গাপ দি থৈছিলোঁ। তেতিয়া মানে কি হয়, মাংসৰ ভিতৰলৈ সেই মছলাৰ চেণ্টটো সোমাই যায়। পিঁয়াজে সৈতে মছলা মাৰি থোৱা মাংসখিনি ভাজি আছোঁ। অলপ ধুনীয়াকৈ ভাজিব লাগিব। এতিয়া মই ইয়াত এই যে পিচি থোৱা ধনিয়া গুড়িখিনি আছিলে সেইখিনি দি দিছোঁ। তাৰপাছতে এই জিৰা গুড়িখিনিও দি দিছোঁ, পটাত পিহাখিনি। আৰু এইটো কালাৰটো, কাশ্মীৰী কালাৰটো অকণমান দি দিছোঁ, এই কালাৰ হ'বৰ কাৰণে। এই জ্বলা নহয়, এইটো হালধিৰ গুড়ি। এতিয়া ধুনীয়াকৈ মছলাখিনি মাংসৰ লগত মিলাই দিছোঁ। চাওক কালাৰটো কিমান লোভনীয় কালাৰ হৈছে। বেছি খৰচা নহয়, খুব কম খৰচত আপোনালোকে সুন্দৰকৈ বনাই খাব পাৰিব। অলপ জুইটো কমাই দিছোঁ, বহুত জুই হৈ গৈছে। বেছি জুই নিদিব, খুব কম তাপত বনাব, কম জুই। গেছতো বনাব পাৰিব, একদম কমকৈ দিব গেছটো। এইখিনি মই নিমখ দি দিছোঁ জোখমতে, আৰু অকণমান দি দিওঁ, কম হ'ব নেকি? অঁ, ঠিকে আছে। এতিয়া তলত অকণমান লাগি যোৱা নিচিনা হৈছে, সেইকাৰণে অলপ পানী দি দিছোঁ। বেছি পানী নিদিব, অলপ লগাই দিছোঁ পানী। কেলৈ তলত লাগি যোৱা নিচিনা হৈছে, জুইটো বেছি হ'ল কাৰণে লাগি গৈছে। এইখিনি এতিয়া মই ঢাকনখন মাৰি দিম। এতিয়া মাংসখিনি দাঙি চাওঁ কি হৈছে। বাহ, সুন্দৰ এটা চেণ্ট আহিছে, ইমান ধুনীয়া গোন্ধাইছে। দেখিছে ইয়াৰ কালাৰটো? আৰু বহুত কিবা দিবই আছে, দিয়া নাই, দিম আৰু। এইখিনি এই যে পিচি থৈছিলোঁ ৰচুন আৰু আদা বটাখিনি, সেইখিনি দিছোঁ। এইখিনি ভাজি থোৱা পিঁয়াজখিনি, এইখিনি পিঁয়াজখিনি দিলোঁ। এইখিনি বিলাহীখিনিৰ লগতে দি ভাজি দিছোঁ। বিলাহীখিনি দিলে টেষ্টি লাগে খাবলৈ, আপোনালোকেও খাব পাৰিব একেবাৰে কম খৰচত। এয়া ধুনীয়াকৈ আলু কাটি থোৱা আছিলে, এইখিনি আলু দি দিছোঁ। আলু বেছি দিব নালাগে, আলু দুটা দিলেই হ'ব। ডাঙৰ চাইজৰ হ'লে এটাই হ'ব। আলু মোৰ ইয়াত 1 পোৱা আলু আছে, মানে সৰু সৰু চাইজৰ দুটা আলু বেছি নিদিব। এই মছলা বটোতে যিখিনি পানী আছিলে বাতিটোত, সেইখিনি দি ভালমতে লৰাই দিছোঁ। লৰাই পেলাই এতিয়া মই আকৌ ঢাক মাৰি দিম। এইখিনি ভালকৈ সিজিব লাগিব। জুইটো অকণকৈ জ্বলাই দিছোঁ। জুইটো একেবাৰে নুমাই গ'লেও বেয়া, আৰু বেছি হ'লেও বেয়া। ঢাকি থোৱা মাংসখিনি হৈছেনে নাই চাওঁচোন।
এইখিনি পিচি থোৱা জালুকখিনি আছিলে এইখিনি দি দিছোঁ। আদা ৰচুনৰ যিখিনি পিচি থোৱাখিনি আছিলে থাকি গৈছিলে সেইখিনি দি দিছোঁ। এতিয়া সুন্দৰকৈ লৰাই দিওঁ। কালাৰটো কিমান সুন্দৰ হৈছে। আকৌ এইখিনি দি দিলোঁ মই কচুখিনি। এইখিনি চাওক, এই সিজাই থোৱা কচুখিনি দি দিছোঁ। এইখিনি গোটা গোটা দেখিছে কচুখিনি, অলপ পাছত একদম নাইকিয়া হৈ যাব, গলি যাব। এইখিনি কি কওকচোন? আগতে পিচি থোৱা ইলাচি আৰু ডালচেনি পেষ্টখিনি। কিমান ধুনীয়াকৈ উতলিছে। অকণমান নিমখ দি দিলোঁ, কম হ'ব নিচিনা লাগিছে, এতিয়া জোখত হ'ব। এতিয়া মই অকণমান পানী দি দিছোঁ, মানে তলফালে অলপ লাগি যোৱা নিচিনা হৈছে। লাগি নাযায় অৱশ্যে, পানীটো দি দিছোঁ এতিয়া এইটো কাৰণে। আৰু অলপ লৰাই দিছোঁ ভালকৈ। এতিয়া সুন্দৰকৈ ঢাক মাৰি দিছোঁ। মাংসখিনি ইতিমধ্যে হৈয়ে গৈছে। বৰ বিশেষ সময় নালাগে, 25 মিনিট বা আধা ঘণ্টা সময় এনেকৈ গাপ দি থ'ব লাগে। মাজে মাজে এবাৰ লৰাব লাগে আৰু। এয়া আমি মাংস হৈয়ে গ'ল। আমাৰ ৰেচিপিটো হৈ গ'ল। এয়া বাইদেৱে সকলোকে দি আছে। আপুনি টেষ্ট কৰি চাওকচোন কেনেকুৱা হৈছে কওক। বঢ়িয়া। সুন্দৰ হৈছে, বঢ়িয়া হৈছে, বিন্দাছ।